প্ৰিয়া শুনাচোন তোমাক এটা কথা ক'ম বুলি ভাবিয়ে আছিলোঁ বহুত দিনৰ পৰা তুমি বেয়া পাবা বুলিহে কথাটো কোৱা নাছিলোঁ কি কথা কোৱাচোন তুমি কিন্তু কথাটো আকৌ বেলেগকৈ ভাবি নল'বা নলওঁ দিয়া কোৱাচোন মই ৰূপমক আগৰ পৰাই জানো তাৰ কেৰেক্টাৰটো ইমান বেছি ভাল নহয় তুমি আকৌ তাক কেনেকৈ জানা ইমান আমাৰ মাহীহঁতৰ মাইনাৰ লগতো সি ৰিলেশ্যনশ্বিপত আছে অঁ হয় নেকি পিছে কি কাৰণত ব্ৰেকআপ হ'ল মই ইমান বেছিলৈ নাজানো কিন্তু আমাৰ মাইনাই কোৱা মতে সি বোলে আমাৰ মাইনাৰ পৰা পইচা বিচাৰি থাকে হ'ব বেছি জ্ঞান দিব নালাগে তোমাতকৈ মই ৰূপমক ভালদৰে জানো ঠিক আছে প্ৰিয়া তুমি যি ভাল দেখা তাকেই কৰা মই তোমাক নিজৰ ভাবিহে কৈছিলোঁ কথাটো হ'ব তুমি এতিয়া যোৱা মোৰ এনেই দেৰি হৈ আছে আজি ৰূপম আহিব তাৰ লগত মই ফুৰিবলৈ যাম ঠিক আছে বাই বাই প্ৰিয়া ঠিক আছে যোৱা তুমি হেল্ল' ৰূপম কি হ'ল তুমি এতিয়া আহি পোৱা নাই মই তোমাক ৰখি আছোঁ ঠিক আছে সোনকালে আহা চৰি দেই মোৰ অলপ দেৰিয়ে হৈ গ'ল বহা এতিয়া ব'লা প্ৰিয়া শুনাচোন কোৱা মই এটা বহুত ডাঙৰ প্ৰব্লেমত পৰিছোঁ কি প্ৰব্লেম মোৰ অলপ টকাৰ প্ৰয়োজন আছিল সি বোলে আমাৰ মাইনাৰ পৰা পইচা বিচাৰি থাকে কি হ'ল নাই একো হোৱা নাই কিমান টকাৰ প্ৰয়োজন আছিল 1 লাখ মান টকাৰ প্ৰয়োজন আছিল ইমান পইচা মই ক'ত পাম আৰে প্লিজ তুমি বুজা না মোৰ প্ৰব্লেমটো তুমি যদি মোক হেল্প নকৰা আৰু কোনে কৰিব মোৰ লগত এতিয়া এটকাও নাই আৰু যিখিনি আছিলে তোমাকতো মই অলৰেডি দিয়েই দিছোঁ তোমাৰ তাত নাই যদি দাদাৰ পৰা লোৱা চোৱা ৰূপম দাদাৰ পৰা আৰু মই কিমান পইচা ল'ম আৰে পইচাটোতো মই পিছত ঘূৰাই দিমেই ন হ'ব নালাগে তুমি দিবলৈ মোক ঠিক আছে আজিৰ পৰা তোমাৰ আৰু মোৰ মাজত কোনো সম্পৰ্ক নাই তুমি কিয় তেনেকৈ কৰিছা মইতো তোমাক সঁচাকৈ ভাল পাওঁ চাওঁ এৰি দিয়া আজিৰ পৰা মোক ফোন SMS নকৰিবা আৰু তোমাৰ যিবিলাক পাৰ্চনেল বস্তু মোৰ লগত আছে সেইবিলাক মই ছ'চিয়েল মিডিয়াত এৰি দিম
দাদা ভণ্টি দেখোন এতিয়া আহি পোৱা নাই ৰাতি প্ৰায় 9 বাজিবৰ হ'ল ময়ো বহুতবাৰ ট্ৰাই কৰিছোঁ ফোনটো লগা নাই যে ময়ো কল কৰি আছোঁ চুইচ অফ দেখাই আছে মোবাইল আকৌ চুইচ অফ ৰাহুল তোমাৰ বন্ধুৰ তাত এবাৰ খবৰ লোৱাচোন ভণ্টিক কিজানি ক'ৰবাত দেখিছে ঠিক আছে দাদা দাদা কথাটো পুলিচক জনোৱাই ভাল হ'ব নেকি কথাটো ময়ো ভাবিছোঁ এবাৰ যোৱাটো ভাল হ'ব ব'লা তেনেহ'লে সোনকালে ঠিক আছে তুমি গাড়ীখন ওলাই যোৱা ঠিক আছে দাদা হেল্ল' হয় হয় মই ওচৰৰ থানাতে লাগিছে হয় নাই মই চিচাৰে কৈছোঁ কওকচোন কওক আচ্ছা তিৰি কেছ এইবিলাক টেনশ্যন নাই এইবিলাক মোৰ 1 মিনিটৰ কাম হৈছে হয় মানে আপুনি 2টা বিয়া কৰিছে ন মানে প্ৰথমজনী পলাই গ'ল ন ঠিক আছে এই এটা কাম কৰিব 1000 টকা মোৰ তাত মাৰি দিব বুজিছে আপুনিতো টেনশ্যনো ল'ব নালাগে বুজিছে অ'কে ঠিক আছে বৰুৱা ইয়াতে ডিউটি কৰিবলৈ আহিছে নে টোপনি মাৰিবলৈ আহিছে নাই ৰাতি চুৰ এটাই মানে বহুত ডিষ্টাৰ্ব কৰিলে সেইকাৰণে অলপ টোপনি ধৰিছে বৰুৱা কালিৰ যি কেছটো আছিল হয়, ফাইলটো আমাক 2 মিনিটত ৰেডি কৰি দিয়া ঠিক আছে মেম দাদা আপুনি গৈ থাকক মই আহি আছোঁ ঠিক আছে স্যার কালির ফাইলটো দেৱজিৎ দেখোন আহা ইয়াত বহা আজি হঠাৎ কিয় বা আহিলা ভণ্টি যোৱাকালি ৰাতিপুৱাই কলেজত গৈছিলে এতিয়ালৈকে আহি পোৱা নাই
দেৱজিৎ কাৰোবাৰ ওপৰত কিবা সন্দেহ? মই জনাত বিশেষ তেনেকুৱা কোনো শত্ৰু নাই। ছোৱালীজনীৰ লগত মোবাইল আছিল নেকি? হয় আছিলে, যোৱাকালিৰ পৰা ফোন কৰি আছোঁ, ফোনটো ছুইচ অফ পাই আছোঁ। ঠিক আছে, ছোৱালীজনীৰ নাম আৰু মোবাইল নম্বৰটো কোৱা। ছোৱালীজনীৰ নাম প্ৰিয়া। মোবাইল নম্বৰটো কোৱা। 9101 প্ৰণালী এফালে আহাচোন। হয় ছাৰ, মাতিছিলে। এইখন লোৱা, এই মোবাইল নম্বৰটো অলপ চেক কৰি চোৱাচোন। ঠিক আছে ছাৰ। মই বহুতবাৰ ফোন কৰিব ট্ৰাই কৰিছোঁ, ফোনটো ছুইচ অফ পাই আছোঁ, লগা নাই ফোনটো। মোবাইল অহ হৈ থাকিলেও কোনো কথা নাই, তুমি টেনশ্যন নল'বা। ছাৰ, লোকেশ্যনটো ট্ৰেক হৈ গ'ল। তোমালোক ৰেডি হোৱা, এতিয়াই যাব লাগিব। বাইদেউ কেছটো কি কেছ হে? কেষ্ট কিডনাপিং। বিচাৰি লাভ নাই বাইদেউ, পলাই গ'ল চাগে। বৰুৱা, চব সময়তে ফাল্টু নহয়, ব'লা এতিয়া জল্দি। এই ৰবা, নুচুবা। ছাৰক ফোন কৰা। হেল্ল' ছাৰ, ইয়াতে মোবাইল এটা পাই গৈছোঁ। ঠিক আছে ছাৰ, আহক। হেল্ল', দেৱ হয়নে? কোনে ক'লে? সেইবোৰ তুমি জানিব
দাদা সিহঁত আহিছে ভিতৰত আহিবলৈ দিয়ক টকাটো লৈ আহ ভণ্টি ক'ত আবে টকাটো আগত দে বিক্ৰম তুমি কিয় এনেকুৱা কৰিলা চিনি পাইছে মিষ্টাৰ দেৱ বিক্ৰম ইফালে আহাচোন হয় ছাৰ তোমাৰ প্ৰব্লেম ক'ত তুমি যে মানে সদায় দেৰি কৰি থকা ছাৰ কথাটো হ'ল মানে মোৰ মা অসুস্থ বিচনাৰ পৰা উঠা বহা কৰিব নোৱাৰে প্লাছ মই ভাত আঞ্জা নিজে বনাই মাক খুৱাই বৈহে মই কামত হওঁ সেইটোৰ কাৰণে মোৰ লেট হয় ছাৰ প্ৰব্লেম মানে কি বাকীবিলাকতো আছে বাকীবিলাকতো তেনেকুৱা নহয় মাৰ প্ৰব্লেম কিবা প্ৰব্লেম এইবিলাক আমি বুজি নাপাওঁ সময়ত আহি পাব লাগে অফিচত তেনেকুৱাতো নহয় ঠিক আছে তোমাৰ যদি ইমানেই প্ৰব্লেম তুমি আৰু কালিৰ পৰা অফিচত আহিব নালাগে ছাৰ প্লিজ মোক তেনেকুৱা নকৰিব ছাৰ যদি আপুনি মোক কামৰ পৰা ওলাই দিয়ে ছাৰ মই মাক চিকিৎসা কৰিব নোৱাৰিম ছাৰ প্লিজ মোক ৰাখি দিয়ক ছাৰ নাই নহ'ব সময়ৰ মূল্য নাজানা মানুহৰ আমাৰ অফিচত কোনো জাগা নাই তুমি এতিয়া যাব পৰা
ছাৰ প্লিজ 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 মোক কামৰ পৰা ওলাই নিদিব ছাৰ প্লিজ যদি আপুনি মোক কামৰ পৰা ওলাই দিয়ে মোৰ মাক চিকিৎসা কৰিব নোৱাৰিম ছাৰ প্লিজ নাই নহ'ব প্লিজ প্লিজ ছাৰ নহ'ব নহ'ব তুমি এতিয়া যোৱা গেট আউট গেট আউট গেট আউট কৈছো না প্লিজ ছাৰ যোৱা আবে তোমাৰ কাৰণে মোৰ মাক হেৰুৱাইছো এয়াই আছিল মোৰ প্ৰতিশোধ দাদা আপোনাৰ কামটোতো মই কৰি দিলোঁ এতিয়া মোৰ পুৰস্কাৰটো আপুনি কেতিয়া দিব পাই যাবি টেনশ্যন ল'ব নালাগে কোনো বলাৰ চেষ্টা নকৰি ৰূপম তুমিও পইচাৰ কাৰণে ইমান ঘিননীয়া কাম কৰিব পাৰা ছি না